আৰু মানে আমাৰ একদম ফুলখিনি চাওক কি ধুনীয়া আপোনাৰ দেখিছেনে কি ধুনীয়াকৈ সজাই থৈছে একদম সেয়ালৈকে দীঘলকৈ হেল্ল' বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল আৰু আজি মানে ৰুমৰ পৰা মানে যোনটো ৰুমত ভাড়া ৰুমত থাকোঁ যে তাৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সন্ধিয়া মানে কি ক'ম আৰু আপোনালোকক দিনত মানে ব্লগ বনাবলৈ টাইম পোৱা নাই আৰু ডিউটিত আছোঁ এইকেইদিন ৰাতি 8টালৈকে ডিউটি হৈ আছে ৰেগুলাৰ একদম ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে ডিউটি হৈ আছে গতিকে একো ভিডিঅ' বনাবলৈ টাইম পোৱা নাই বেয়া চেয়া নাপাব আৰু আপোনালোকে তথাপিও মই মানে মাজে মাজে ভিডিঅ' দি আছোঁ বাৰু আৰু সকলোৱে মৰম দি আছে এনেকৈ মানে আগুৱাই যোৱাত আপোনালোকে সহায় কৰি যাব যাতে অলপ আগুৱাই যাব পাৰোঁ আৰু আজি এতিয়া এফালে চাওক কিটচেনত খানা বনি আছে আৰু এফালে ধুনীয়াকৈ মানে এইটো ভাতটো পাতি দিলোঁ আৰু এতিয়া সন্ধিয়া হ'ল গতিকে ভাতটো খাব লাগিব এফালে দালি আৰু আলু বইল কৰি দিছোঁ আৰু এফালে চাওক পাপৰ আনি থৈছোঁ ধুনীয়াকৈ মানে আলু পিটিকা আৰু পাপৰ ফ্ৰাই কৰিম আৰু একদম চিম্পুলকৈ খাম আজি ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম বাৰু আৰু মানে টাইম পোৱা নাই গতিকে এতিয়া সন্ধিয়া ব্লগ এটা সৰুকৈ মানে ব্লগ এটা বনাই দিম বুলি ভাবিছোঁ কাইলৈ মানে দিব লাগিব গতিকে আপোনালোকে চাব ধুনীয়াকৈ ফাইনেলি বন্ধুসকল এফালে চাওক একদম ধুনীয়াকৈ ভাত আৰু একদম পাপৰ আৰু এফালে আলু পিটিকা আৰু পিঁয়াজ এডোখৰ লৈছোঁ ধুনীয়াকৈ খাম মানে এতিয়া গধূলি সাঁজটো আৰু মানে সদায় তেল নিমখ কিবা কিবি খাই থকা হয়তো এদিন মানে বইল খাব লাগে গতিকে বইল খাইছোঁ আজি আলু পিটিকা আৰু দালি বইল একদম ধুনীয়াকৈ মানে খাই লওঁ পেটটো অলপ ঠাণ্ডা দিম আৰু আজি সেইখিনি সদায় মানে মাছ মাংস 3 দিনমান ৰেগুলাৰ খাই দিলোঁ গতিকে আজি মানে অলপ বইল দিছোঁ আৰু চাওক একদম মজা আছে একদম মজাকৈ লগৰজনে বনালে ভাতটো খাই লওঁ তাৰপিছত আকৌ পুনৰ আপোনালোকক লগ পাই আছোঁ মজা আলু পিটিকা লগৰজন মানে যে কেমেৰাত ওলাবলৈ বেয়া পায় সেইকাৰণে সিহঁতক দেখুওৱা নাই অকল মই খোৱাটোৱে দেখাই দিছোঁ আৰু ফাইনেলি বন্ধুসকল ভাত খাই ৰেডি একদম পূৰা পেট টাইট আৰু এতিয়া অলপ ৰেষ্ট কৰি ল'ম ধুনীয়াকৈ শুম ৰাতিপুৱা আকৌ লগ পাম আপোনালোকক আজিলৈ ৰাতিলৈ সকলোলৈ শুভৰাত্ৰি গুড মৰ্ণিং বন্ধুসকল আকৌ ৰাতিপুৱা দেখিছে নহয় ফেক্টৰীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি আকৌ আৰু উপায় নাই আৰু ৰাতিপুৱা 8টাতে এতিয়া ডিউটি আহিবলগীয়া হ'লেই আৰু বৰষুণ দি আছে বতৰো বহুত বেয়া একদম ৰাতিপুৱা উঠিব মন নাযায় তথাপিও আহিবলগীয়া হয় ডিউটিত উপায় নাই একদম বহুত বেয়া দিন চলিছে একদম শান্তি নাইকিয়া হৈছে আৰু ৰাতিপুৱা 8টাত ডিউটিও আহোঁ ৰাতি 8টাত যাওঁ সঁচাকৈ বহুত বেয়া লাগে ভিডিঅ' বনাবলৈ টাইম পোৱা নাই তাৰপিছত নিজৰ স্বাস্থ্যটোও ৰেষ্ট পোৱা নাই গতিকে কি কৰিব আৰু উপায় নাই পইচাৰ কাৰণে যি হ'লেও কৰিবলগীয়া হয় আৰু বিহু আহিছে গতিকে পইচাও বেছিকৈ লাগে সেইকাৰণে মানে পূৰা এইকেইদিন ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে কাম কৰি আছোঁ আৰু যিমান যি হ'লেও আৰু ভিডিঅ'টো মানে কিমান দেখাম নাজানো কিবা দেখাম আৰু ভিতৰত গৈ আপোনালোকক চাই থাকক আৰু কি ক'বা আৰু উপায় নাই কৰ্মই জীৱন বুলি কৈছে গতিকে কৰ্মটো কৰিবই লাগিব আৰু চাই থাকক ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ফেক্টৰী আৰু মানে আমাৰ ফেক্টৰী ফুলখিনি চাওক কি ধুনীয়া আপোনাৰ দেখিছেনে কি ধুনীয়াকৈ সজাই থৈছে একদম সেয়ালৈকে দীঘলকৈ খুব ধুনীয়াকৈ আৰু এফালে চাওক একদম এইটো আমাৰ ছাৰৰ ৰুম আৰু এইটো আমাৰ অফিচ ষ্টাফৰ ৰুম বাকী ইয়াত ফুলদানি চাওক কিমান ধুনীয়াকৈ সজাই থৈছে দেখাই দিছোঁ আৰু চিম্পুলকৈ দেখিছেনে আৰু এইখিনি বিশেষকৈ বেছি ভাল লাগিছিলে যেতিয়া পূৰা ফুলি আছিলে নহয় বহুত ধুনীয়া লাগিছিলে এইকেইদিন বৰষুণ দিয়াৰ কাৰণে অলপ হেৰি হৈ গ'ল আৰু ফুলবিলাক মৰহি গ'ল আৰু এইফালে চাওক যোৱাকালি ফিটিং কৰিছিলোঁ এইখিনি ৰাতিপুৱা আহি আপোনালোকক দেখাই দিছোঁ চিম্পুলকৈ দেখিছেনে চব শ্ব'কেছ বুলি ক'ব লাগিব আৰু দেখিছেনে এইটো শ্ব'কেছ ষ্টাইলৰ মানে ইয়াত আপোনালোকে ইয়াতো কিবা কিবি বস্তু থ'ব পাৰিব আৰু এইফালে তলতো ধুনীয়াকৈ থ'ব পাৰিব একদম ধুনীয়া এইকেইটা আলমাৰী হয় একদম খুব ধুনীয়াকৈ এফালে আছে এইখিনি লাইনকৈ ফিটিং কৰি আছোঁ এইখিনি এক লাইন আৰু এফালেও আছে বহুত দেখিছেনে এইখিনি মানে আজি একদম ক্লিয়াৰ কৰিব লাগিব আৰু সেইফালে চাওক বডি ওলাই আছে হিট চেম্বাৰৰ পৰা যোৱাকালি মানে সিজা আজি অকল উলিয়াই দিছে জাষ্ট এইফালে দেখিছেতো আৰু ধুনীয়াকৈ এতিয়া লাগি থাকক আৰু যদি টাইম পাওঁ বেলেগ যদি কিবা ফিটিং কৰোঁ ধুনীয়াকৈ দেখাম বাৰু আৰু এতিয়া একদম 11টামান বজিলে এফালে চাওক পূৰা কৰ্মত চবেই লাগি আছে এফালে দেখিছেতো পূৰা কৰ্মত চব ব্যস্ত হৈ আছে দেখিছে নহয় এফালে দাই এফালে
গোটেই এইফালে নতুন ল'ৰা দুজন আহিলে চব একদম কৰ্মত এইখিনিত কামখিনি ক্লিয়াৰ কৰি আছে আৰু এইফালে মাছটো আমাৰ পাল মাৰি আছে পুৰা পাল মাৰিছে कौन है ये लोग कहाँ से आते हैं পাল মাৰি আছে আৰু এইফালে চব একদম ৰঙত একদম ৰং এইফালে দেখিছে নহয় ৰং চব পেইণ্ট কৰি আছে দেখিছেতো একদম ওচৰৰ পৰা এতিয়া নেদেখাওঁ আৰু বেলেগ এদিনা একদম ৰং কৰা হেৰিটো দেখাম এইফালে চব ৰং কৰি আছে বডি একদম ধুনীয়াকৈ আৰু এইফালে চবে একদম বডি চফা কৰি আছে জাষ্ট মানে এনেই অলপ আপোনালোকক দেখাই দিছোঁ আৰু কি কৰি আছে A few moments later. হয় এতিয়া দুপৰীয়া 1টা বাজিলে খাবলৈ ওলালোঁ এফালে মালখিনি পূৰা ক্লিয়াৰ হৈ গ'ল এইবিলাক দেখিছে নহয় এইকেইটা গোটেইকেইটা এতিয়া পেকিং কৰিব গোটেইখিনি এইখিনি পূৰা ক্লিয়াৰ হৈ গ'ল আৰু দিনেশ আহি গ'ল দিনেশ খানা খাবলৈ হৈ গ'ল ন আৰু কেনেকুৱা বনিছে এইকেইটা মজা বনিছে ন চলো চলো অঁ এইফালে এতিয়া বহি আছোঁ ন দিনেশ কিহে খাবি আলু দালি মজা মজা এতিয়া মানে ৰুমত আহি পাই গ'লোহি এতিয়া ধুনীয়াকৈ এইফালে পূৰা মাছটো খানা বনোৱা লাগি গ'ল আৰু দুপৰীয়া তাৰ পাল পৰিছে আজি পূৰা খানাটো ধুনীয়াকৈ এতিয়া বনাব খাম তাৰপিছত আৰু মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু যিমানখিনি পাৰোঁ সৰুকৈ আপোনালোকক ভিডিঅ' এটা দিছোঁ সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ আৰু আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাই আছোঁ